ডেইলি অনলাইন আৰ্নিং এপ্লিকেশ্যনৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটো অন কৰি পেলাই অল অপশ্যনত ক্লিক কৰি দিয়ক। বন্ধুসকল, জেণ্ডাৰ এপ্লিকেশ্যনটোত আহি গ'ল এটা নতুন আপডেট। এতিয়া আপোনালোকেও জেণ্ডাৰ এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি দৈনিক বহুখিনি পেটিএম কেছ উপাৰ্জন কৰিব পাৰিব। হয় বন্ধুসকল, জেণ্ডাৰ এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি আপুনিও পইচা উপাৰ্জন কৰিব পাৰিব আৰু সেই পইচাখিনি আপুনি আপোনাৰ পেটিএম একাউণ্টত ল'ব পাৰিব। তো বন্ধুসকল, অধিক জানিবৰ কাৰণে আজিৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা গুৰিলৈকে চাই থাকিব। ইয়াত মই সকলোবোৰ বুজাই দিম কেনেকৈ পইচা উপাৰ্জন কৰি পইচাখিনি কেনেকৈ পেটিএমত ল'ব পাৰিব। তো বন্ধুসকল, বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত যদি জেণ্ডাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি থৈছে তেতিয়াহ'লে সেই জেণ্ডাৰ এপ্লিকেশ্যনটো আনষ্টল কৰি দিব, আৰু যাৰ তাত ইনষ্টল নাই তেতিয়াহ'লে ভালে, আৰু যাৰ তাত আছে আপোনালোকে আনষ্টল কৰি দিব। আৰু মোৰ ভিডিঅ'টোৰ টাইটেলত ক্লিক কৰি দিলে ডিছক্ৰিপশ্যন বক্স অ'পেন হৈ যাব, আৰু ডিছক্ৰিপশ্যনত মই জেণ্ডাৰৰ নিউ আপডেট ভাৰ্চনৰ লিংকটো দি দিম। বন্ধুসকল, সেই লিংকত ক্লিক কৰিলে আপোনাক প্লে'ষ্ট'ৰলৈ লৈ যাব, আৰু প্লে'ষ্ট'ৰৰ পৰা আপোনালোকে জেণ্ডাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব। তাৰ পাছত বন্ধুসকল, যেতিয়া এপ্লিকেশ্যনটো অ'পেন কৰিব এনেকুৱাকৈ আহি যাব। আপোনালোকে জানে, এবাৰ এইটো ৰাইট ছাইডে এবাৰ শ্লাইড কৰি দিব। তাৰ পাছত বন্ধুসকল এনেকুৱা পেজ আহি যাব। তো বন্ধুসকল, এতিয়া আপোনালোকে তলৰ পিনে দেখা পাইছে এই ষ্টাৰ্ট অপশ্যন, এই ষ্টাৰ্ট অপশ্যনত ক্লিক কৰি দিব। তাৰপাছত বন্ধুসকল ইয়াত আপোনালোকক পাৰ্মিশ্যন খুজিব আৰু আপোনালোকে এলাউ কৰি দিব। তাৰপিছত বন্ধুসকল এনেকুৱাকৈ জেণ্ডাৰ এপ্লিকেশ্যনটো অ'পেন হৈ যাব। তো বন্ধুসকল, ইয়াত আপোনালোকে 30 ছেকেণ্ডমান সময় ৱেইট কৰিব, আৰু ৱেইট কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা ভিডিঅ'ৰ আইকন আহিব। ৰাইট ছাইডে তলৰ পিনে কৰ্নাৰত এনেকুৱা এটা ভিডিঅ'ৰ আইকন আহিব। বন্ধুসকল, আপোনালোকে দেখা পাইছে, মই জুম কৰি দেখুৱাই দিছোঁ, চাওক এনেকুৱা এটা আইকন আহিব, আৰু এইটো হ'লে আপোনালোকে ৱেইট কৰিব। যেতিয়াই এইটো আহি যাব বন্ধুসকল, আপোনালোকে তাত ক্লিক কৰি দিব, আৰু দিয়াৰ লগে লগে বন্ধুসকল এনেকুৱা পেজ এটা অ'পেন হৈ যাব। তো বন্ধুসকল, এতিয়া আপোনালোকে দেখা পাইছে ইয়াত এটা আৰ্ণ বুলি অপশ্যন, এইটো দেখা পাইছে বন্ধুসকল। আৰ্ণটো মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। এই আৰ্ণত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ। তো বন্ধুসকল চাওক, ওপৰত আপোনাক মোবাইল নাম্বাৰটো দিব কৈছে। তো ইয়াত বন্ধুসকল আপুনি আপোনাৰ পেটিএম মোবাইল নাম্বাৰটো দি দিব। তাৰপাছত চাওক বন্ধুসকল, মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াত গেট কোডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এই নাম্বাৰটোত, পেটিএম নাম্বাৰটোত এটা OTP মেছেজ আহিব, আৰু সেই কোডটো আপুনি দি পেলাই লগইন অপশ্যনত ক্লিক কৰি দিব। তো বন্ধুসকল, তাৰপিছত আপোনালোকৰ ওচৰত এনেকুৱাকৈ পেজ আহি যাব। তো বন্ধুসকল, এতিয়া চাওক আপোনালোকে ইয়াৰ পৰা কেনেকৈ আৰ্নিং কৰিব। তো বন্ধুসকল, তাৰ কাৰণে আপোনালোকে এটা অপশ্যন নিশ্চয় দেখাই পাইছে, এই আৰ্ণত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল, এতিয়া যদি আপোনালোকে আৰ্ণত ক্লিক কৰি দিয়ে, তো বন্ধুসকল এই আৰ্ণত যদি এতিয়া আপোনালোকে ক্লিক কৰি দিয়ে, তো আপোনাৰ ওচৰত ডাইৰেক্ট এনেকুৱা এটা পেজ আহি যাব, আৰু আপোনালোকে ইয়াত ডেইলি চেক ইন বোনাছ মানে 10টা কইনছ পাই যাব। অ'কে, আৰু লগতে ইয়াত আপোনালোকে 1 টকা এটা INR পাই যাব, মানে 1 টকা পাই যাব। তো বন্ধুসকল, এতিয়া চাওক ইয়াৰ পৰা আপোনালোকে কেনেকৈ আৰ্নিং কৰিব, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ইয়াত পাৰ ইনভাইট আপোনালোকে 3 টকা কৰি পইচা পাই যাব। অ'কে, তো কেনেকৈ সেইটো আৰ্নিং কৰিব লাগিব মই আপোনালোকক বুজাই দিম। তো চাওক, যেতিয়া এনেকুৱা পেজ আহিব বন্ধুসকল, আপোনালোকে এনেকৈ ওপৰৰ পিনে শ্লাইড কৰি দিব, মানে তলৰ পিনে শ্লাইড কৰি দিব এনেকুৱাকৈ। অ'কে, তাৰপাছত বন্ধুসকল আপোনালোকৰ ওচৰত এনেকুৱা এটা অপশ্যন আহিব, তলৰ পিনে দেখা পাইছে লাকি ড্ৰ ট্ৰিজাৰ চেষ্ট, এইটোত আপোনালোকে অ'পেন নাওত যেতিয়াই ক্লিক কৰি দিব, তো বন্ধুসকল আপুনি আকৌ 10টা কইনছ পাই যাব। তো বন্ধুসকল, এতিয়া আপোনালোকে এই পুৰণ চিনডালত, সৰু পুৰণ চিনডাল নিশ্চয় দেখা পাইছে, এইডালত ক্লিক কৰি দিব। তাৰপাছত বন্ধুসকল আকৌ আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। তো বন্ধুসকল, ইয়াত আপোনালোকে এতিয়া কেনেকৈ আৰ্নিং কৰিব মই এতিয়া আপোনালোকক ধুনীয়াকৈ জেণ্ডাৰ এপ্লিকেশ্যনটো অ'পেন কৰি ইয়াত বুজাই দিম। তো বন্ধুসকল, আপোনালোকে আৰ্নিং কৰক। এই জেণ্ডাৰ এপ্লিকেশ্যনটোৰ পৰা ধামাকা আপডেট এটা চলিছে, এই এপ্লিকেশ্যনটোত আপডেটত আহিছে এইটো ধামাকা অফাৰটো। তো বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় বহুখিনি পেটিএম কেছ উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল চাওক, এতিয়া আপোনালোকে ইয়াত কেনেকৈ পাৰ ইনভাইট 3 টকাকৈ পেটিএম কেছ আৰ্নিং কৰিব পাৰিব। তো চাওক, এতিয়া মই ইয়াত ক্লিক কৰি দিছোঁ, জেণ্ডাৰ এপ্লিকেশ্যনটো অ'পেন হ'বলৈ ধৰিছে। তো বন্ধুসকল চাওক, ইয়াত আপোনালোকে তলৰ পিনে শ্লাইড কৰিলে এটা অপশ্যন পাই যাব বন্ধুসকল, ৰিফাৰ ফ্ৰেণ্ডছ এণ্ড গেট ৰেষ্টি। তো ইয়াত দেখা পাইছে 3 টকা আপোনালোকে পাই যাব। তো এতিয়া বন্ধুসকল ইনভাইট নাওত মই ক্লিক কৰি দিছোঁ, আৰু দিয়াৰ লগে লগে এনেকৈ লোডিং লৈ এনেকুৱা এটা পেজ আহিছে, আপোনালোকে দেখাই পাইছে 3 টকাকৈ পাৰ ৰিফাৰেল পাই যাব। তো বন্ধুসকল, যেতিয়া আপোনালোকে কোনোবাক ইনভাইট কৰিব, আপোনাৰ সেই লিংকৰ পৰা জেণ্ডাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি পেলাই যেনেকৈ মই দেখুৱাই দিলোঁ মোবাইল নাম্বাৰেৰে চাইন আপটো কৰি ল'ব, তেতিয়াই বন্ধুসকল আপোনালোকে 1 টকা এটা পাই যাব আপোনাৰ এইটো
আপোনাৰ একাউণ্টত আৰু সেই বন্ধুজনে 1 টকা পাই যাব প্লাছ 10টা কইনছ পাই যাব ডেইলি চেকিনত তাৰপাছত সেই বন্ধুজনে যদি দ্বিতীয় দিনাও জেণ্ডাৰ এপ্লিকেশ্যনটো ৰাখে আকৌ 1 টকা পাব তৃতীয় দিনাও যদি ৰাখে আৰু 1 টকা পাব এনেতো জেণ্ডাৰ এপ্লিকেশ্যনটো লাগে বহুতেই ইম্পৰ্টেণ্ট সেইটো ৰাখিবই 3 দিন নহয় 30 দিনলৈও ৰাখিব তো বন্ধুসকল ইয়াত আপোনালোকে পাৰ ৰিফাৰেল 3 টকাকৈ আৰ্নিং কৰিব পাৰিব তো বন্ধুসকল এতিয়া মেইন কথাটো আহিল পইচাটো আপুনি কেনেকৈ ৰিডিম লগাব তো তাৰ কাৰণে মই আপোনালোকক দেখুৱাই দি আছোঁ বন্ধুসকল এই কইনছৰ এই অপশ্যনটো আপোনালোকে নিশ্চয় দেখা পাইছে চাওক বন্ধুসকল য'ত 30 কইনছ আপোনালোকে দেখা পাইছে মোৰ ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব যেতিয়া আপোনালোকে তাত ক্লিক কৰি দিব ইয়াত আপোনালোকে দেখা পাইছে বন্ধুসকল এক্সচেঞ্জ ৰেট 200 কইনছত ইয়াত আপোনালোকে 1 টকা পাই যাব আৰু ইয়াত 1 INR আমি পাই গৈছোঁ যেতিয়া সাইন আপ কৰিছিলোঁ তো আপোনালোকে পাই যাব এনেকৈ তো বন্ধুসকল ডেইলি ওপেন ট্ৰিজাৰ বক্সত আপোনালোকে 10টা কইনছ পাব এই ট্ৰিজাৰ বক্সত আপোনালোকে ডেইলি নহয় ডেইলিটো পাবই মুঠতে ইয়াত আপোনালোকে কেনেকুৱা চিষ্টেমত পাব চাওক 3 ঘণ্টাৰ মূৰে মূৰে এইটো পাই থাকিব হয় 3 ঘণ্টা নহ'লে 4 ঘণ্টাৰ মূৰে মূৰে এই ট্ৰিজাৰ বক্সটো পাই থাকিব তাৰপাছত বন্ধুসকল ডেইলি এপ্লিকেশ্যনটো ওপেন কৰাৰ কাৰণেও আপোনালোকে ইয়াত 10টা চেকিং বোনাছ পাই যাব কইনছ পাই যাব তো এতিয়া মেইন কথাটো হ'ল যেতিয়া আপুনি ইনভাইট কৰি 30 টকা আৰ্নিং কৰিব ইয়াত মিনিমাম ৰিডিম মাত্ৰ 30 টকাৰ পৰা আৰম্ভ হৈছে যেতিয়া আপোনালোকে 30 টকা আৰ্নিং কৰিব এই কেছ আউট অপশ্যনটোত ক্লিক কৰি দিব যেতিয়া কেছ আউট অপশ্যনত ক্লিক কৰি দিয়ে আপোনালোকে দেখা পাইছে পইচাটো আপোনালোকে পেটিএমত ল'ব পাৰিব আৰু ইউপিআইটো ল'ব পাৰিব কিন্তু ইয়াত এটা কি দেখুৱাইছে বন্ধুসকল আপুনি তেতিয়াহে পইচাটো ৰিডিম লগাব পাৰিব যেতিয়া আপোনালোকে 1 টকা এটা আপোনাৰ পেটিএম বা ইউপিআইৰ পৰা পে কৰি পেলাই ইয়াত এখন মুভি মানে চিনেমা এখন ডাউনলোড কৰে মানে পাৰচেজ কৰিব লাগিব তো বন্ধুসকল একদম সিম্পল আপোনালোকে একেবাৰে ভয় নাখাব মই আপোনালোকক বুজাই দি আছোঁ তো এতিয়া মই গতিটোত ক্লিক কৰি দিছোঁ তো বন্ধুসকল চাওক এতিয়াতো আমিতো 30 টকা আৰ্নিং কৰিলোঁ এক্সাম্পল ধৰি ল'লোঁ 30 টকা আৰ্নিং হৈ গ'ল বা 50 টকাই আৰ্নিং হৈ গ'ল এতিয়া পইচাটো ৰিডিম লগাব লাগিব তাৰ কাৰণে এতিয়া ৰিডিমটো হোৱা নাই তো এতিয়া আপোনালোকে কেনেকৈ সেই মুভিটো পাৰচেজ কৰিব তো বন্ধুসকল চাওক যেতিয়া আপোনালোকে এই পেজটোলৈ আহিব ইয়াত আপোনালোকে বহুতো দেখা পাইছে ইয়াত মুভি এই মুভি অপশ্যনত ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে এইবোৰ চিনেমা তো বন্ধুসকল ইয়াৰে যিকোনো এখন ডাউনলোড কৰিব তো ইয়াত মই এবাৰ যিকোনো এখন লোৱেষ্ট MBৰ এখন মই চাই আছোঁ ইয়াত চাওক এইখন হৈছে 27 MB তো দেখা পাইছে 27 MBৰ এইখন মই এতিয়া ডাউনলোড কৰিম এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি ইয়াত আপোনালোকে 1000 MBৰ পাই যাব পাৰি ইয়াত 500 MBৰ পাব 100 MBৰ পাব যিমানে লোৱেষ্ট MBত আছে সিমানে আপোনালোকে ডাউনলোড কৰিব ওকে এখনে মাত্ৰ ডাউনলোড কৰিলে হ'ল তাৰপাছত আৰু আপোনালোকে যেতিয়ালৈ এই অফাৰটো শেষ নহয় তেতিয়ালৈ ৰিডিম কৰিয়ে থাকিব পাৰিব আৰু কোনো পাৰচেজ কৰাৰ কোনো প্ৰয়োজন নাই তো এতিয়া চাওক এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিছোঁ বন্ধুসকল ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড ফৰ ফ্ৰী অপশ্যনটোত ক্লিক কৰি দিছোঁ তো বন্ধুসকল আপোনালোকে দেখা পাইছে ইয়াত 27 MBৰ এই ফিল্মখন ডাউনলোড হৈ আছে তো ডাউনলোড হোৱাৰ কাৰণে মই অলপ ৱেইট কৰি লৈছোঁ আপোনালোকৰ ওচৰত লাইভ দেখুৱাই আছোঁ তো ফাইনেলি বন্ধুসকল চাওক এতিয়া এইখন ডাউনলোড হৈ গ'ল তো ডাউনলোড হৈ যোৱাৰ পিছত এতিয়া কি কৰিম ইয়াৰ পৰা এবাৰ বেক কৰি দিম আৰু বেক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাব ইয়াত ওপৰত এই অপশ্যনটো নিশ্চয় দেখা পাইছে চাই লওক বন্ধুসকল এই ডাউনলোড অপশ্যনটো ওপৰত দেখা পাইছে এতিয়া আমি ইয়াত ক্লিক কৰি দিম যেতিয়া ইয়াত ক্লিক কৰি দিম বন্ধুসকল ইয়াত আপোনাৰ সেই যিখন ফিল্ম আপুনি ডাউনলোড কৰিব সেইখন ইয়াত শ্ব' হৈ যাব তো বন্ধুসকল এতিয়া আমি প্লে অপশ্যনত ক্লিক কৰি দিম আৰু এই ফিল্মখন আমাৰ ওচৰত ষ্টাৰ্ট হৈ যাব তো বন্ধুসকল এতিয়া অলপমান বেক কৰি দিছোঁ দিয়াৰ লগে লগে চাওক এতিয়া অলপ যেতিয়া আপোনালোকে ফিল্মখন 30 ছেকেণ্ডমান কাটি দিব তাৰপাছত এনেকুৱাকৈ পেজ এটা অ'পেন হ'ব তো ইয়াত দেখা পাইছে আইটেম আভি মুঝে মে কাহি তো প্ৰাইচ 1 টকা পাৰচেজ ভেলিড ইন 7 ডেজ তো আপোনালোকে এতিয়া পাৰচেজ কৰিব লাগিব সেই 1 টকাটো দি পেলাই তো চাওক ইয়াত দুটা অপশ্যন আছে পেটিএম আৰু ইউপিআই তো বন্ধুসকল এতিয়া মই বাই ফৰ পেটিএমত ক্লিক কৰি দিম ইয়াত অপশ্যনটোত এইটো অপশ্যনত এতিয়া মই ক্লিক কৰি দিম ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল এই ডাইৰেক্ট পেটিএমৰ পেজলৈ লৈ আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে তো ইয়াত মই ৰেজিষ্ট্ৰেশ্যন পেটিএম মোবাইল নাম্বাৰটো দি দিছোঁ দি পেলাই বন্ধুসকল এতিয়া মই প্ৰচিডত ক্লিক কৰি দিছোঁ আৰু মোৰ সেই পেটিএম নাম্বাৰটোত এটা OTP কোড আহিব সেই কোডটো দি পেলাই এতিয়া মই ইয়াত ভেৰিফাই কৰি ল'ম তো বন্ধুসকল চাওক OTP কোডটো ইয়াত মই দি দিছোঁ দি পেলাই এতিয়া মই ইয়াত ভেৰিফাই ক্লিক কৰি দিছোঁ তো ইয়াত ইনভেলিড এতিয়া মই ভালদৰে OTPটো দি পেলাই আপোনালোকক দেখুৱাই দি আছোঁ তো বন্ধুসকল OTPটো দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব তো বন্ধুসকল এতিয়া মোৰ ৱালেটত 137 টকা আছে তো এতিয়া মই ইয়াত পে অপশ্যনত ক্লিক কৰি দিছোঁ মোৰ পেটিএম ৱালেটৰ পৰা 1 টকা কাট হৈ যাব আৰু এতিয়া চাওক ইয়াত পেমেণ্ট ইজ ছাকচেছফুল বুলি দেখুৱাইছে ওপৰত আহিছোঁ মই 1 টকা এটা কাট গ'ল তো এতিয়া মই বেক কৰি দিছোঁ এতিয়া বন্ধুসকল আমাৰ কাম শেষ এতিয়া আমি ইয়াত যিমানেই পইচা আৰ্নিং কৰিম সদায় আমি পইচা ৰিডিম লগাব পাৰিম তো এতিয়া মই আৰ্ণ অপশ্যনত আৰু এবাৰ ক্লিক কৰি দিছোঁ তো ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সেই পেজলৈ মোক লৈ আহিছে বন্ধুসকল এতিয়া মই সেই ওপৰৰ কইনছ অপশ্যনটোত আকৌ ক্লিক কৰি দিম আৰু চাওক ডাউনলোড কৰাৰ কাৰণে মই ইয়াত আগতে 30টা কইনছ আছিল এতিয়া মই আকৌ ইয়াত 70টা কইনছ এক্সট্ৰা পাই গ'লোঁ ডাউনলোড কৰাৰ কাৰণে তো ইয়াত চাওক এতিয়া মই ইয়াত ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে
কেছ আউট এই অপশ্যনটোত এতিয়া মই এবাৰ ক্লিক কৰি দিম যেতিয়া কেছ আউট অপশ্যনত ক্লিক কৰি দিম আপোনালোকে বন্ধুসকল নিশ্চয় দেখা পাইছে ইয়াত চাওক প্লিজ লিংক ইউৰ পেটিএম ৱালেট ফাৰ্ষ্ট টু উইথড্ৰল লিংক পেটিএম আপুনি যদি ইউপিআইত ল'ব বিচাৰিছে ইউপিআই ল'ব পাৰিব যদি পেটিএমত ল'ব বিচাৰিছে ইয়াত লিংক পেটিএমত ক্লিক কৰি দিব আপোনাৰ পেটিএম নাম্বাৰটো এনেদৰে আহিব এইটো মোৰ পেটিএম নাম্বাৰ মই গেট কোডত ক্লিক কৰি দিছোঁ আকৌ মোৰ সেই নাম্বাৰটোতে এটা OTP কোড আহিব এতিয়া সেই কোডটো মই ইয়াত কনফাৰ্মেশ্যন কোডত দি পেলাই মই ভেৰিফাই কৰি ল'ম তো বন্ধুসকল OTPটো দি পেলাই এতিয়া মই ভেৰিফাইড ক্লিক কৰি দিছোঁ আৰু চাওক লিংক পেটিএম ছাকচেছফুলি বুলি দেখুৱাই দিছে তো বন্ধুসকল এতিয়া আপোনালোকে দেখা পাইছে উইথড্ৰল এমাউণ্ট 30 টকা 50 টকা 100 টকা আৰু 500 টকা তো এতিয়া আপোনালোকে যেতিয়াই মিনিমাম 30 টকা আৰ্নিং কৰিব পাৰিব 30 টকাটোত ক্লিক কৰি দিব আৰু দি পেলাই উইথড্ৰল অপশ্যনত ক্লিক কৰি দিব নহ'লে বেলেঞ্চত আপোনালোকে দেখাই পাব পইচাটো তাৰপাছত যদি আপোনালোকে ইউপিআইত ল'ব বিচাৰিছে ইউপিআই অপশ্যনত চিলেক্ট কৰি পেলাই আপুনি ইউপিআইত ল'ব পাৰিব বৰ্তমানলৈ ইউপিআই অপশ্যনটো মানে হেৰি হোৱা নাই যেতিয়া আহিব সেইটোত ল'ব পাৰিব তো মোৰ মতে পেটিএমত লওক পইচাটো তো আপোনালোকে গমে পাইছে আৰু ইনভাইট কৰি আপোনালোকে ইয়াত পইচা উপাৰ্জন কৰিব পাৰিব আৰু যদি আপোনালোকে কইন্সখিনি এক্সচেঞ্জ কৰিব বিচাৰিছে বন্ধুসকল তেতিয়াহ'লে আপোনালোকে আকৌ এই ইয়াত কইন্সত ক্লিক কৰি দিলে হ'ল তাৰপাছত ইয়াত দেখা পাইছে কইন্স টু কেছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু দিয়াৰ লগে লগে বন্ধুসকল ইয়াত আপোনালোকে দেখা পাইছে 200 কইন্সত 1 INR যেতিয়া 200 হ'ব ইয়াত আপোনালোকে এক্সচেঞ্জ এমাউণ্টত দি পেলাই মানে যদি ইয়াত 300 আছে যদি ইয়াত 400 হৈ যায় কইন্সটো তেতিয়াহ'লে ইয়াত আপোনালোকে 2 টকা দি পেলাই এক্সচেঞ্জত ক্লিক কৰি দিব নহ'লে বা ইয়াত 400 কইন্সটোৱে দি দিব তাৰপিছত এক্সচেঞ্জত ক্লিক কৰিব ইয়াত INR লৈ কনভাৰ্ট হৈ যাব তো বন্ধুসকল যেতিয়াই ৰিডিম লগাব পইচাটো আপোনালোকে তৎক্ষণাত পাই যাব আপোনাৰ পেটিএম একাউণ্টত আৰু যদি বন্ধুসকল ইয়াত আপোনালোকে ইনভাইট নকৰি এনে আৰ্নিং কৰিব বিচাৰিছে তেতিয়াহ'লে বন্ধুসকল সেই অপশ্যনবোৰ ইয়াত পাই যাব ইয়াত আৰু যদি ফিল্ম ডাউনলোড কৰে আকৌ ইয়াত 20 পৰা 100 কইন্সৰ ভিতৰত পাই যাব যদি ফেচবুকত শ্বেয়াৰ কৰে এইটো হেৰিটো ভিডিঅ'জ বা কিবা এনেকুৱা ধৰণৰ যদি কিবা শ্বেয়াৰ কৰে ফেচবুকত তেতিয়া 100টা পাই যাব যদি ট্ৰান্সফাৰ কৰে বন্ধুসকল কইন্স তেতিয়া আপোনালোকে আৰু 20 পৰা 100ৰ ভিতৰত যিকোনো পাই যাব ইয়াত যদি ফিল্ম চাই তেতিয়াহ'লে বন্ধুসকল 50 কইন্স পাই যাব ৰিফাৰ কৰিলেতো 3 টকাকৈ পাবই পাৰ ইনভাইট আৰু ইয়াত লাকি ড্ৰ আৰু 2 ঘণ্টাৰ মূৰত আকৌ মই পাই যাম মানে ট্ৰিজাৰ বক্সটো ওপেন কৰিবলৈ আৰু 2 ঘণ্টাৰ মূৰত পাই যাম তো বন্ধুসকল আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আপোনালোকে জেণ্ডাৰৰ পৰা পইচা উপাৰ্জন কৰক আৰু এই অফাৰটো মোটামুটি 3-4 মাহলৈ থাকিব আপোনালোকে নিশ্চিন্ত মনে আৰ্নিং কৰিব পাৰিব তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই গুড বাই